আজি অসমৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত বিশিষ্ট ভূমিকা লোৱা এজন ব্যক্তিৰ সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। ব্যক্তিজনৰ নাম হ'ল শংকৰদেৱ। 1449 খ্ৰীষ্টাব্দৰ আহিন মাহৰ শুক্লা দশমী তিথিত চৰিত পুথি মতে বৰদোৱাৰ আলিপুখুৰী নামৰ ঠাইত জন্মগ্ৰহণ কৰা এই ব্যক্তিজনৰ প্ৰাসংগিকতা আজিও অসীম। এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱক ব্যক্তি বুলি কোৱাৰ অন্তৰালত এক উদ্দেশ্য জড়িত হৈ আছে। শ্ৰীমন্ত শংকৰদেৱৰ গাত ঐশ্বৰিক সত্তা জড়িত নকৰাকৈ যদি আমি শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তিৰাজি কৰ্মৰাজি বিবেচনা কৰিবলৈ চাওঁ, তেন্তে দেখিম যে অসমৰ প্ৰত্যেক কোণৰ জীৱনগাথাৰ লগত সাংস্কৃতিক শৈলীৰ লগত শ্ৰীমন্ত শংকৰদেৱৰ নাম ওতঃপ্ৰোতঃভাৱে জড়িত হৈ আছে। ভাৰতবৰ্ষৰ পূব প্ৰান্তত অৱস্থিত অসম মুলুকত মধ্যযুগত ভক্তি আন্দোলনৰ জোৱাৰে স্পৰ্শ কৰিছিল। পঞ্চদশ শতিকাত আৰম্ভ হোৱা ভক্তি আন্দোলনৰ গুৰি ধৰিছিল শ্ৰীমন্ত শংকৰদেৱে। প্ৰকৃততে মধ্যযুগৰ অসমীয়া সমাজখন বিভিন্ন দেৱ দেৱীৰ উপাসনাৰ যোগেদি ব্যভিচাৰত মত্ত হৈ পৰিছিল। এনে নৈতিকতাহীনতাৰ পৰা সমাজখনক উদ্ধাৰ কৰাৰ মানসেৰে শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰাৰম্ভণি ঘটাইছিল। এই আদৰ্শৰ মূল প্ৰতিপাদ্য আছিল এক দেৱ এক সেৱ একবিনে নাই কেৱ। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মতে শ্ৰৱণ কীৰ্তন হ'ল ভগৱানক লাভ কৰাৰ সৰ্বোত্তম পন্থা। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্মক সমান্তৰালভাৱে আগবঢ়াই নিছিল। মধ্যযুগৰ সমাজখনত ধৰ্মীয় অস্তিত্বৰ বিকাশৰ বাবে জাত-পাত, ধৰ্মীয় বাহুল্যতা, বলি বিধান ইত্যাদি কুপ্ৰথাসমূহ আঁতৰাই সকলো লোককে ভক্তি মাৰ্গেৰে ভগৱানৰ ওচৰ চপাই নিয়াৰ পথ ভক্তি আন্দোলনৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰিছিল। ভক্তি আন্দোলনে সত্য শুদ্ধ প্ৰণালীৰে ঈশ্বৰক লাভ কৰাৰ পথৰ নিৰ্দেশনা দিছিল, য'ত বৈদিক ধৰ্মৰ সহজ আৰু শুদ্ধ ৰূপৰ প্ৰকাশ পাইছে। ভক্তি আন্দোলনৰ মূল উদ্দেশ্য আছিল ঈশ্বৰৰ সত্তা, উদাৰতা, কৰুণা সকলো বৰ্গৰ লোকৰ মাজত প্ৰসাৰ কৰা। প্ৰকৃতাৰ্থত বৌদ্ধ আৰু জৈন ধৰ্মৰ পাছতে ভাৰতীয় সমাজখনত দেখা দিয়া অশুভ পৰম্পৰাসমূহক আঁতৰাবলৈ ভক্তি আন্দোলন আছিল সবাতোকৈ কাৰ্যক্ষম পদক্ষেপ। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ভক্তি আন্দোলন তথা ভক্তি প্ৰচাৰৰ মাৰ্গৰ এহাতে আছিল বিশ্বাস আৰু ভক্তিৰ ওপৰত গুৰুত্ব আৰু আনহাতে আছিল সংস্কৃতিৰ পৰিচয় তথা আধ্যাত্মিক চেতনাৰ পূৰ্ণ প্ৰকাশ। শংকৰদেৱে ধৰ্মীয় উপদেশ সমূহৰ মাজতে আবদ্ধ নাথাকি চিত্ৰ, ভাস্কৰ্য, নাট্য অভিনয়ৰ যোগেদি যি বৰ্ণিল পৰিক্ৰমাৰ বাট মোকলাইছিল, তাৰ মাজত কৃষ্ণ চৰিত্ৰৰ সমুজ্জ্বল প্ৰকাশ প্ৰভাৱিত হৈছিল। শ্ৰীমন্ত শংকৰদেৱ আৰু সমকালীন শিষ্য প্ৰশিষ্যসকলৰ কৰ্মসূচীৰ যোগেদি সহজ সৰল ধৰ্মৰ আভা অসমত প্ৰকাশিত হৈছিল। অসমত ভক্তি আন্দোলনৰ পৰম্পৰাক ত্বৰান্বিত কৰা শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ এই গুণৰাজিক আমি আজিও সোঁৱৰোঁ।
শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৰাজিৰ পৰিসৰ আছিল বহল। নাট, গীত, ভটিমা, কীৰ্তন, টোটয় চপয় বিভিন্ন সাহিত্যিক ব্যঞ্জনাৰ উদ্ভাৱক আছিল শ্ৰীমন্ত শংকৰদেৱ। শংকৰদেৱ আছিল বহুমুখী প্ৰতিভাধৰ ব্যক্তি। শংকৰদেৱৰ অন্যতম সাহিত্যকৃতি হ'ল হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, অমৃত মন্থন, বলি চলন, অজামিল উপাখ্যান, উত্তৰাকাণ্ড, দশমৰ ৰাসলীলা আৰু একাদশ। উল্লিখিত কাব্যসমূহৰ প্ৰথম 5খনক আখ্যানমূলক আৰু বাকী কেইখনক অনুবাদ সাহিত্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। হৰিশ্চন্দ্ৰ উপাখ্যানে হ'ল শংকৰদেৱৰ প্ৰথম ৰচনা। নৱবৈষ্ণৱ ধৰ্মক ত্বৰান্বিত কৰাৰ পূৰ্ণ প্ৰয়াসেৰে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল 6খন অংকীয়া নাটৰ। ৰত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয় এই সকলোকেইখন নাটকৰ যোগেদি সমাজত কিদৰে বৈষ্ণৱ সংস্কৃতিৰ পূৰ্ণ প্ৰকাশ ঘটিছে তাক বৰ্ণাবলৈ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যত্ন কৰিছিল। নামঘৰৰ দৰে উপাসনাস্থলীৰ কাঠামোৰ ৰচয়িতা শ্ৰীমন্ত শংকৰদেৱৰ প্ৰভাৱ আজিও বিদ্যমান। এই মহান গুৰুজনাৰ কৰ কমলত আমি প্ৰণিপাত জনাই অসমীয়া জাতিগঠন প্ৰক্ৰিয়াৰ গতিধাৰাক আগবঢ়াই নিব পাৰোঁ। जा